আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ। এই যে ভিডিঅ'বোৰ দেখিছে এয়া হৈছে ডিগবৈ। মই কাজিৰঙাৰ পৰা একেকোবে আহি পালোহি ডিগবৈ। আৰু এই যে অকণমানিজনী দেখিছে এইজনী হৈছে আমাৰ ডিগবৈ এণ্টাৰটেইনাৰ। এই থাকে কাৰণে ডিগবৈখন অকণমান গৰম হৈ থাকে। আৰু আগৰ ভিডিঅ'ত মই দেখাইছোঁ যে সৌভাগ্যক্ৰমে মই পুনম গগৈ বাইদেউৰ এখন মিটিং এটেণ্ড কৰিবলৈ পালোঁ। তাৰপিছত ডিগবৈত আমি এসপ্তাহমান থাকি ঘৰলৈ আহিলোঁ, যিহেতু বিহু আহিছে আৰু বিহুৰ ভিডিঅ' মই এক্সট্ৰাকৈ বনাম। এইটো বিহুৰ কাৰণে আমি ঘৰলৈ অহাৰ ভিডিঅ'টো পূৰা গাড়ীত লোডিং কৰি আমি ঘৰলৈ আহি আছোঁ 4টা। আৰু ঘৰলৈ অহা এই ৰাস্তাটো ডিগবৈৰ পৰা ইমান ভাল লাগে, গোটেইখন বাগান বাগান বাগান। মই যে বাগান বহুতেই ভাল পাওঁ। আমি প্ৰায় ঘৰলৈ আহোঁতে দাদাই মৰ্ণিং শ্বিফ্টৰ ডিউটিটো কৰি আহে আৰু তাৰ মৰ্ণিং শ্বিফ্টটো শেষ হয় আবেলি 2টা বজাত। আৰু 2 বজাৰ পৰা আমি আহিলে ঘৰ পাওঁ মানে প্ৰায় ৰাতিয়ে হৈ যায় আৰু সেই আহি থাকোঁতে প্ৰায় বেলিটো ডুবিবৰে হয়। আৰু এই সময়খিনিত সদায় মুখত সেই বেলি পোহৰটো পৰে। এনেকৈ আহি থাকোঁ আৰু ঘৰলৈ। যিহেতু ঘৰলৈ বহুত দিনৰ মূৰত অহা হয়, ঘৰটো লেতেৰাই হৈ থাকে, গতিকে চাফা চিকুণ কৰি ভাত বনাই খোৱাৰ শক্তি আমাৰ নাথাকে। আমি বাহিৰতে এনেকৈ খাই বৈ আহোঁ। চাহ খোৱা ভাত খোৱা এবাৰ হৈ যায় আৰু আহি থকা ৰাস্তাতে। তাৰপিছত আহি ঘৰ পালোহি। ইয়াৰ পিছদিনাখনৰ দৃশ্য। এই আমাৰ বিনোদ দাস দায়ে আনিছে মাছ আৰু উৰুকাৰ কাৰণে আমি ল'লোঁ এনেকৈ মাছ 3 ঘৰে মিলি পেলাই আমি ডাঙৰ মাছ এজনী ল'লোঁ। তাৰপাছত এয়া ঘৰৰ বাকী সদস্যসকলো গোট খাইছে। যিহেতু 12টা সদস্যৰ 2টা মানুহে ঘৰত থাকে, গোটেইখিনি আহি বিহু বুলি গোট খাইছে। আৰু মেইন সদস্য এজন আহি পালেহি এতিয়া বিহুৰ কাৰণে ঘৰ। এতিয়াহে বিহু জমিব আৰু নেক্সট ভিডিঅ' আহি আছে।